প্ৰথমটো প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ফ্ল'জ থ্ৰু দ্য নৰ্দাৰ্ণ বাউণ্ডাৰী অফ কাজিৰঙা নেশ্যনেল পাৰ্ক? তলৰ কোনখন নদী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ সীমাৰে বৈ গৈছে? অপশ্যন কেইটাৰ পৰা কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ পাৰেৰে নৰ্দাৰ্ণ বাউণ্ডাৰী দি পাৰ হৈ গৈছে। লগতে আৰু এটা বস্তু জানি থ'ব, ডিফলু নদী, ডিফলু ৰিভাৰ আৰু মৰা ধনশিৰি এই দুখন নদীও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ গৈছে। নেক্সট প্ৰশ্ন, হোৱাট পাৰ্চেণ্টেজ অফ ইণ্ডিয়াছ টোটেল লেণ্ড এৰিয়া ইজ অকুপাইড বাই আছাম? ভাৰতৰ মুঠ ভূখণ্ডৰ কিমান শতাংশ এলেকা অসমে আগুৰি আছে? তো চাৰিটা অপশ্যনৰ পৰা এগেইন কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ। অপশ্যন এত যিটো দিয়া আছে 2.39%। আপোনালোকে এইটো ক'ৰবাত এইটো 2.4%ও পাব পাৰে, ক'ৰবাত 2.4% দিয়া থাকে, কিন্তু একজেক্টটো হৈছে 2.39%। তো এপ্ৰক্সিমেট ভেলুটো 2.4% দিয়া থাকে। লগতে আৰু এটা বস্তু জানি থ'ব যে অসমৰ মুঠ মাটিকালি কিমান? অসমৰ মুঠ মাটিকালি হৈছে 78,438 স্কুৱেৰ কিলোমিটাৰ। এই বস্তুটো সমানে ইম্পৰ্টেণ্ট হৈ পৰে, অসমৰ মাটিকালি কিমান নেক্সট পৰীক্ষাত দি দিব পাৰে, অলৰেডি আহি গৈছে। নেক্সট প্ৰশ্ন, দ্য হায়েষ্ট পিক অফ আছাম লাইকে পিক ইজ লোকেটেড ইন হুইচ হিল ৰেঞ্জ? অসমৰ সৰ্বোচ্চ শৃংগ লাইকে শৃংগ কোনটো পাহাৰীয়া শ্ৰেণীৰ অৱস্থিত? অপশ্যন দিয়া হৈছে কাৰ্বি পাহাৰ, বৰাইল পাহাৰ, পাটকাই পৰ্বতমালা নে খাচী পাহাৰ। তো চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি বৰাইল ৰেঞ্জ। অসমৰ আটাইতকৈ সৰ্বোচ্চ শৃংগ হৈছে লাইকে শৃংগ, আৰু এইটো বৰাইল ৰেঞ্জতে অৱস্থিত। লগতে আৰু এটা বস্তু জানিবলগীয়া আছে, হিমালয়ান। এই বৰাইল ৰেঞ্জে হিমালয়ৰ লগত কাক কানেক্ট কৰে? পাটকাই ৰেঞ্জক কানেক্ট কৰে। পাটকাই ৰেঞ্জ, হিমালয়ান ৰেঞ্জৰ লগত পাটকাই ৰেঞ্জক এই বৰাইল পৰ্বতমালাই কানেক্ট কৰে। তো এই প্ৰশ্নটো সুধি দিব পাৰে। নেক্সট প্ৰশ্ন, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ? অসমৰ কোনটো জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমা আটাইতকৈ দীঘল? অপশ্যন দিছে ধুবুৰী, কৰিমগঞ্জ, বাক্সা, কোকৰাঝাৰ। তো আমি জানো ধুবুৰী আৰু কৰিমগঞ্জক কোনখন দেশৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে? ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী আৰু হৈছে বাংলাদেশ। বাংলাদেশৰ লগত শ্বেয়াৰ কৰে বাংলাদেশ। আৰু বাক্সা আৰু কোকৰাঝাৰে কিহৰ লগত কৰে? ভূটানৰ লগত কৰে, ভূটানৰ লগত শ্বেয়াৰ কৰে নিজৰ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী। তো আমাক সুধিছে কোনটো আটাইতকৈ দীঘল কৰে? এই চাৰিটা অপশ্যনৰ পৰা আটাইতকৈ বেছি হ'ব অপশ্যন এ ধুবুৰী। ধুবুৰীয়ে আটাইতকৈ বেছি ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰে বাংলাদেশৰ লগত। আৰু লগতে মই এইটো গুচাই দিছোঁ, এইটো এনচাৰ ধুবুৰী হ'ব। আৰু ধুবুৰীয়ে কিমানখিনি বাউণ্ডাৰী শ্বেয়াৰ কৰে? 134 কিলোমিটাৰ। এইখিনি জানি থৈ দিওঁ। কৰিমগঞ্জে কিমানখিনি শ্বেয়াৰ কৰে বাংলাদেশৰ লগত? 98 কিলোমিটাৰ। বাক্সাই কিমানখিনি কৰে? বাক্সাই শ্বেয়াৰ কৰে 83 কিলোমিটাৰ। আৰু কোকৰাঝাৰে কৰে 62 কিলোমিটাৰ। আটাইতকৈ বেছি কৰে ধুবুৰীয়ে। নেক্সট প্ৰশ্ন, ৰায়মনা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন দিছে চিৰাং, কোকৰাঝাৰ, ওদালগুৰি নে তিনিচুকীয়া। তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি কোকৰাঝাৰ। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰত অৱস্থিত। আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে? এই ডেটটো ইম্পৰ্টেণ্ট হৈ যায়। এইটো আছিলে 5 জুন মানে বিশ্ব পৰিৱেশ দিৱস 2021 চনত। 2021 চনত যিটো বিশ্ব পৰিৱেশ দিৱস আছিলে, সেই দিনাখনেই ৰায়মনা নেশ্যনেল পাৰ্কক এজ এ নেশ্যনেল পাৰ্ক মানে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট ৱেটলেণ্ড ইন আছাম? তলৰ কোনটো অসমৰ আটাইতকৈ ডাঙৰ জলাশয় বা বিল? অপশ্যন কেইটাৰ পৰা কাৰেক্ট হৈ যাব অপশ্যন বি সোণবিল। বহুতে হয়তো দীপৰ বিল বুলি ভাবি আছে বা চান্দবী বুলি ভাবি আছে, কিন্তু সোণবিল হৈছে আটাইতকৈ ডাঙৰ জলাশয় বা বিল। আৰু এইটো ক'ত আছে? এইটো আমাৰ কৰিমগঞ্জ জিলাত আছে। কৰিমগঞ্জ জিলাত আছে, বৰ্তমান কৰিমগঞ্জ জিলাত। আৰু লগতে যিটো দীপৰ বিল আছে, দীপৰ বিল কি হয়? আমাৰ অসমৰ একমাত্ৰ ৰামচাৰ ছাইট হয়। চৰি, লিখাখিনি ভালকৈ অহা নাই। এইটো অপশ্যন বিটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্ন, দ্য ট্ৰপিকেল ৰেইন ফৰেষ্ট অফ আছাম দিহিং পাটকাই ইজ ৱেডলি ন'ন এজ? অসমৰ ক্ৰান্তীয় বৰ্ষাৰণ্য দিহিং পাটকাই সাধাৰণতে কি বুলি জনা যায়? অপশ্যন দিছে পূবৰ আমাজন, অসমৰ হৃদয়, পূবৰ প্ৰৱেশ দুৱাৰ নে জৈৱ বৈচিত্ৰৰ কেন্দ্ৰবিন্দু। তো চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ পূবৰ আমাজন। দিহিং পাটকাইক পূবৰ আমাজন বুলি জনা যায়। আৰু দিহিং পাটকাইক
2021 চনত 2021 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে, নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছে। আৰু এইটো ক'ত অৱস্থিত, কোনখন জিলাত আছে? এইটো আছে, মই ইয়াত লিখি দিছোঁ, ডিব্ৰুগড় আৰু তিনিচুকীয়া, এই দুইখন মিলাই পেলাই আছে। দুইখন মিলাই পেলাই এই যিখন দিহিং পাটকাই অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান, এখন এই ডিব্ৰুগড় আৰু তিনিচুকীয়া দুইখন জিলা মিলাই পেলাই অৱস্থিত। নেক্সট প্ৰশ্ন, হুইচ টাইপ অফ ছয়েল কভাৰ্ছ দ্য লাৰ্জেষ্ট এৰিয়া ইন দ্য প্লেইনছ অফ আছাম? অসমৰ সমভূমি অঞ্চলৰ আটাইতকৈ বেছি অংশ কোন ধৰণৰ মৃত্তিকাই অৰ্থাৎ মাটিয়ে আগুৰি আছে? অপশ্যনখিনি চাই ল'ব। অপশ্যনখিনিৰ পৰা কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, আলুবেল ছয়েল, মানে পলি মাটি বা পলসুৱা মাটি। তো অসমৰ যি সমভূমি অঞ্চল বা আছাম প্লেইন, তো তাত বেছিভাগ পলি মাটি আছে বা আলুবেল ছয়েল আছে। তো আমাৰ এই অপশ্যন যিটো দি আছে লেটেৰাইট মাটি, এইটো আমাৰ অসমত উপলব্ধ। ৰেড ছয়েলো অসমত উপলব্ধ। আৰু এই ৰেড ছয়েল বা লেটেৰাইট মাটি আমি ক'ত পাওঁ? মেইনলি আমি পাওঁ কাৰ্বি আংলঙত। কাৰ্বি আংলঙত পাওঁ, ডিমা হাছাত পাওঁ, ডিমা হাছাও, এইবিলাকত আমি এই ডিষ্ট্ৰিক্টকেইখনত আমি এই ৰেড ছয়েল, লেটেৰাইট ছয়েল এইবিলাক আমি পাওঁ। আৰু ব্লেক ছয়েল অসমত পোৱা নাযায়। ব্লেক ছয়েল মেইনলি গুজৰাটত পোৱা যায়, মানে পোৱা যায় ব্লেক ছয়েলটো। আৰু ব্লেক ছয়েলত কটন বহুত ভাল হয়, এইটো মনত ৰাখি থ'ব। ব্লেক ছয়েলৰ কাৰণে কটনৰ কাৰণে ব্লেক ছয়েলটো বহুত মানে প্ৰয়োজনীয়। ব্লেক ছয়েল হ'লেহে কটন ভাল হয়। নেক্সট প্ৰশ্ন, এছিয়াছ অল্ডেষ্ট অপাৰেটিং অইল ৰিফাইনাৰী ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম? অসমৰ কোন ঠাইত এছিয়াৰ আটাইতকৈ পুৰণি সক্ৰিয় তেল শোধনাগাৰটো অৱস্থিত? অপশ্যনখিনি চাব। অপশ্যনকেইটাৰ পৰা কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, ডিগবৈ। ডিগবৈ হৈছে এছিয়াৰ আটাইতকৈ পুৰণি সক্ৰিয় তেল শোধনাগাৰ। আৰু এইটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে? প্ৰতিষ্ঠা হৈছিলে 11 ডিচেম্বৰ 1901। 1901 চনৰ 11 ডিচেম্বৰ তাৰিখে এইটো প্ৰতিষ্ঠা হৈছিলে। আৰু ক'ত আছে এইটো? এইটো আছে আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত, তিনিচুকীয়া জিলাত অৱস্থিত। নেক্সট প্ৰশ্ন, উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেট ডাজ আছাম শ্বেয়াৰ ইটছ জিঅ'গ্ৰাফিকেল বৰ্ডাৰ্ছ? অসমে ভাৰতৰ মুঠ কেইখন ৰাজ্যৰ সৈতে ভৌগোলিক সীমা ভগাই লৈছে? অপশ্যন 6খন, 7খন, 8খন নে 9খন? তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, 7খন। এতিয়া কেনেকৈ মনত ৰাখিব? আমাৰ 7 ছিষ্টাৰ আছে, 7 ছিষ্টাৰত কিন্তু ছিকিম নাইকিয়া, ছিকিম ব্ৰাদাৰ হয়। তো 7 ছিষ্টাৰত কিন্তু ছিকিম নাইকিয়া। নৰ্থ ইষ্টৰ বাকী 7খন ৰাজ্য আছে। তো আমাক সুধিছে অসমৰ সৈতে, তো অভিয়াছলি ইয়াৰ পৰা অসমটো বাদ দিব লাগিব। তো অসমক ইয়াৰ পৰা বাদ দিলে কেইখন থাকিব? 6খন থাকিব ৰাজ্য। 7 ছিষ্টাৰত 7খন ৰাজ্য আছে, ইনক্লুডিং আছাম। অসমক লৈ পেলাই 7টা আছে। আৰু সুধিছে অসমৰ সৈতে ভাৰতৰ কেইখন ৰাজ্যই ভৌগোলিক সীমা ভগাই লৈছে, মানে অসমটো বাদ দিব লাগিব। তো বাকী থাকিলে 6খন ৰাজ্য, নৰ্থ ইষ্টৰ প্লাছ ৱেষ্ট বেংগল। ছিকিমে কিন্তু অসমৰ লগত বাউণ্ডেৰী শ্বেয়াৰ নকৰে। তো নৰ্থ ইষ্টৰ 6খন ৰাজ্য, অসমক বাদ দি পেলাই আৰু ৱেষ্ট বেংগল, এই 7খনে মিলি পেলাই অসমৰ সৈতে ভৌগোলিক সীমা ভগাই লৈছে। আৰু আটাইতকৈ বেছি, মই ইয়াত গুচাই লৈছোঁ, আটাইতকৈ বেছি কৰিছে মেঘালয়ে। আটাইতকৈ বেছি যদি সোধে তেতিয়াহ'লে হ'ব মেঘালয়ে আটাইতকৈ বেছি বাউণ্ডেৰী শ্বেয়াৰ কৰিছে। আৰু যদি আটাইতকৈ কম সোধে তেতিয়াহ'লে হ'ব ত্ৰিপুৰা। আটাইতকৈ কম ত্ৰিপুৰাই শ্বেয়াৰ কৰিছে বাউণ্ডাৰী। আৰু যদি আপোনালোকক PDF লাগে, য'ত টোটেল 3000+ MCQ আছে উত্তৰৰ সৈতে, য'ত আছে আছাম হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী, পলিটি আছাম এণ্ড ইণ্ডিয়া, জিঅ'গ্ৰাফী আছাম এণ্ড ইণ্ডিয়া, ইকনমিক্স, স্পৰ্টছ, লিটাৰেচাৰ, আৰ্ট এণ্ড কালচাৰ, ফিল্ম এণ্ড এৱাৰ্ড, ছায়েন্স, আৰু লগতে আছে মেথছ এক্সট্ৰা টপিক ৱাইজ, ইংলিছ আছে, ইংলিছ গ্ৰামাৰ টপিক ৱাইজ, ৰিজনিং টপিক ৱাইজ, আৰু লগতে এক্সট্ৰা মক টেষ্ট আছে, য'ত গোটেইখিনি মিলি পেলাই 3000+ MCQ আছে উত্তৰৰ সৈতে। যদি আপোনালোকক লাগে, স্ক্ৰীনত দিয়া নাম্বাৰত 9707735475, এইটো নাম্বাৰত হোৱাটছআপ আছে। এইটো নাম্বাৰত 99 ৰুপি পে' কৰি পেলাই এইটো নাম্বাৰতে হোৱাটছআপত স্ক্ৰীনশ্বটটো পঠিয়াই দিয়ক। আপোনালোকক ইমিডিয়েটলি PDFটো পঠিয়াই দিয়া হ'ব। নেক্সট প্ৰশ্ন, হুইচ হিল ৰেঞ্জ ছেপাৰেট দ্য ব্ৰহ্মপুত্ৰ ভেলী ফ্ৰম দ্য বৰাক ভেলী? কোনটো পাহাৰীয়া শ্ৰেণীয়ে ব্ৰহ্মপুত্ৰ উপত্যকাক বৰাক উপত্যকাৰ পৰা পৃথক কৰিছে? অপশ্যন কেইটা চাব। অপশ্যন কেইটাৰ পৰা কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি, বৰাইল ৰেঞ্জ। এগেইন বৰাইল ৰেঞ্জ হ'ব। এই বৰাইল ৰেঞ্জে ব্ৰহ্মপুত্ৰ ভেলী আৰু বৰাক ভেলীক ছেপাৰেট কৰে, মানে পৃথক কৰে। আৰু আমি অলৰেডি আগতে পাই আহিছোঁ হিমালয়ান ৰেঞ্জ, আৰু অলৰেডি আমি চাইছোঁ এইখিনি হিমালয়ান ৰেঞ্জ আৰু পাটকাই ৰেঞ্জক কানেক্ট কৰে, আৰু ব্ৰহ্মপুত্ৰ ভেলী আৰু বৰাক ভেলীক ছেপাৰেট কৰে। এই বস্তুবিলাক মনত ৰাখি থ'ব। আৰু এই বৰাইল ৰেঞ্জ 3খন জিলাত থ্ৰু দি পেলাই যায়। সেইকেইটা হৈছে ডিমা হাছাও, কাছাৰ, কাৰ্বি আংলং।
মই শ্বৰ্ট ফৰ্মত লিখিছোঁ ডিমা হাছাও, কাছাৰ আৰু কাৰ্বি আংলং এই তিনিখন জিলাতেই এই বৰাইল পৰ্বতমালাটো বিস্তৃত। নেক্সট প্ৰশ্ন, দ্য ক্লাইমেট অফ আছাম কেন বি ব্ৰডলি ক্লাছিফাইড এজ, অসমৰ জলবায়ুক বহুলভাৱে কেনেকৈ শ্ৰেণীভুক্ত কৰিব পাৰি? তো অপশ্যনখিনি চাব, অপশ্যন কেইটাৰ পৰা কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ ট্ৰপিকেল মনচুন ক্লাইমেট। ট্ৰপিকেল মনচুন ক্লাইমেট ক্ৰান্তীয় মৌচুমী জলবায়ু। তো অসমৰ যি জলবায়ু আছে তাকে বহুলভাৱে আমি ট্ৰপিকেল মনচুন ক্লাইমেট বুলি আমি শ্ৰেণীভুক্ত বা তাত আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ। আৰু জিঅ'গ্ৰাফিকেল লোকেশ্যনৰ কাৰণে আপোনালোকে চাগে জানে এইটো, জিঅ'গ্ৰাফিকেল লোকেশ্যনৰ কাৰণে অসমত হাইলি ৰেইনফল হয়, হাই হিউমিডিটি থাকে। নেক্সট প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং প্লেচ ইন আছাম ইজ ফেমাছ ফৰ দ্য মেছিভ লাইমষ্টোন ডিপ'জিট, চূণ পাথৰৰ বিশাল ভাণ্ডাৰৰ বাবে তলৰ কোনখন ঠাই বিখ্যাত? তো অপশ্যন কেইটাৰ পৰা কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি দিলাই কাৰ্বি আংলং। কাৰ্বি আংলঙৰ যিটো দিলাই নামৰ ঠাই আছে তাত আমি চূণশিল বহুত পাওঁ, লাইমষ্টোন বহুত পাওঁ। আৰু যিটো অপশ্যন দিছে লিডু আৰু মাকুম, লিডু আৰু মাকুম, লিডু আৰু মাকুম কিহৰ কাৰণে ফেমাছ? লিডু আৰু মাকুম হৈছে কয়লাৰ কাৰণে ফেমাছ। আৰু নাজিৰা কিহৰ কাৰণে ফেমাছ? ONGC, অইল এণ্ড নেচাৰেল গেছৰ কাৰণে নাজিৰা ফেমাছ। লিডু আৰু মাকুমত আমি কয়লাৰ কাৰণে ফেমাছ, কয়লাৰ কাৰণে বিখ্যাত। আৰু এইটো দিল্লাই কাৰ্বি আংলং লাইমষ্টোনৰ কাৰণে মানে চূণশিলৰ কাৰণে বিখ্যাত। নেক্সট প্ৰশ্ন, থ্ৰু হুইচ ডিষ্ট্ৰিক্ট ডাজ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ এণ্টাৰ দ্য ষ্টেট অফ আছাম, ব্ৰহ্মপুত্ৰ নদীয়ে কোনখন জিলাৰ মাজেৰে অসমত প্ৰৱেশ কৰিছে? অপশ্যন হৈছে ধেমাজি, তিনিচুকীয়া, শদিয়া ধেমাজি নে ডিব্ৰুগড়? এইটো এনেকৈ ভুলকৈ আহি গ'ল, শদিয়াটো ইয়াত দিব নালাগিছিল, এইটো ধেমাজি হ'ব। অপশ্যনটো ধেমাজি দুবাৰ আহিছে, যিয়ে নহওক এই প্ৰশ্নটো অপশ্যনখিনি অকণ খেলি মেলিকৈ আহিছে। যিয়ে নহওক এনচাৰটো ইয়াত শুদ্ধকৈ দিয়া আছে। তো এই চাৰিটা অপশ্যনৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তিনিচুকীয়া জিলাৰ শদিয়া নামৰ ঠাই। আমি জানো শদিয়া য'ত ভূপেন হাজৰিকাদেৱৰ জন্ম হৈছিলে, তো শদিয়া। তো এই শদিয়া নামৰ ঠাই দি পেলাই ব্ৰহ্মপুত্ৰ নদী অসমত এণ্ট্ৰি কৰে। যিহেতু জিলাৰ কথা সুধিছে তেতিয়াহ'লে আমাৰ তিনিচুকীয়া হ'ব। নেক্সট প্ৰশ্ন, দ্য জিঅ'গ্ৰাফিক চেণ্টাৰ অফ আছাম ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট, অসমৰ ভৌগোলিক কেন্দ্ৰবিন্দু তলৰ কোনখন জিলাত অৱস্থিত? অপশ্যন নগাঁও, কাৰ্বি আংলং, কামৰূপ মহানগৰ নে ডিমা হাছাও? তো বহুতে চাগে অপশ্যন এটো দি দিব, নগাঁও দি দিব, কিন্তু নগাঁওটো নহয়, নগাঁওটো ভুল হৈ যাব। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাৰ্বি আংলং। অসমৰ ভৌগোলিক কেন্দ্ৰবিন্দুটো কাৰ্বি আংলঙত অৱস্থিত, নগাঁৱত নহয়। কিন্তু এই বস্তুটো ভালকৈ মনত ৰাখি থ'ব। নেক্সট প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম বাই লেণ্ড এৰিয়া, মাটিকালিৰ ফালৰ পৰা তলৰ কোনখন অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান? তো চাৰিটা অপশ্যন দিয়া হৈছে, চাৰিখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম দিয়া হৈছে। তো এইকেইটাৰ পৰা কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ ওৰাং নেশ্যনেল পাৰ্ক। ওৰাং ৰাষ্ট্ৰীয় উদ্যান হৈছে মাটিকালিৰ দিশত আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান, যাৰ মাটিকালি হৈছে 79 স্কুৱেৰ কিলোমিটাৰ। আৰু আটাইতকৈ ডাঙৰ সোধে যে আটাইতকৈ ডাঙৰ কোনখন হ'ব, তেতিয়াহ'লে হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট প্ৰশ্ন, ধলাশদিয়া ব্ৰিজ ইজ বিল্ড অভাৰ হুইচ ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ, ধলাশদিয়া দলং, যাক আমি ভূপেন হাজৰিকা সেতু বুলিও জানো, ব্ৰহ্মপুত্ৰৰ কোনখন উপনৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে? অপশ্যন সোৱণশিৰি, লোহিত, দিবাং নে বুঢ়ীদিহিং? তো বহুতে চাগে ভাবে এইটো যে এইটো ব্ৰহ্মপুত্ৰৰ ওপৰত আছে, কিন্তু ব্ৰহ্মপুত্ৰৰ ওপৰত নাইকিয়া। ধলাশদিয়া নদী বা ভূপেন হাজৰিকা সেতু লোহিত নদীৰ ওপৰত আছে, লোহিত ৰিভাৰৰ ওপৰত আছে। লোহিত নদী হৈছে ব্ৰহ্মপুত্ৰৰ এটা ট্ৰিবিউটাৰী বা উপনদী। আৰু এই যিটো ভূপেন হাজৰিকা সেতু আছে, ইয়াৰ দৈৰ্ঘ্যটো পৰীক্ষাত সোধা দেখা যায়। তো ইয়াৰ দৈৰ্ঘ্য হ'ব 9.15 কিলোমিটাৰ, 9.15 কিলোমিটাৰ। আৰু এয়া অসম আৰু অৰুণাচলক কানেক্ট কৰে, আছাম এণ্ড অৰুণাচল প্ৰদেশক কানেক্ট কৰে। নেক্সট প্ৰশ্ন, হুইচ ৰিভাৰ এক্ট এজ এ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী লাইন বিটুইন আছাম এণ্ড ভূটান ফৰ দ্য চাৰ্টেন ষ্টেটছ, কোনখন নদীয়ে এটা নিৰ্দিষ্ট অংশ অসম আৰু ভূটানৰ মাজত আন্তঃৰাষ্ট্ৰীয় সীমা হিচাপে কাম কৰে? অপশ্যন দিছে মানস, শংকুশ, বিবি নে চম্পাৱতী? তো এই চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি শংকুশ নদীয়ে অসম আৰু ভূটান, আল্টিমেটলি ভাৰতৰ কথাই হ'ব, ভাৰত আৰু ভূটানৰ মাজত বাউণ্ডাৰী হিচাপে কাম কৰে। আৰু এইটো অসমতে আছে। তো অসমৰ থ্ৰুত দি পেলাই মানে এইটো বাউণ্ডাৰী হিচাপে কাম কৰে শংকুশ ৰিভাৰে। নেক্সট প্ৰশ্ন, ইন হুইচ ইয়াৰ ৱাজ অইল ডিছকভাৰ্ড ইন ডিগবৈ মাৰ্কিং দ্য ষ্টাৰ্ট অফ এছিয়াছ পেট্ৰলিয়াম হিষ্ট্ৰী, কোন চনত ডিগবৈত তেল আৱিষ্কাৰ হৈছিল যিয়ে এছিয়াৰ পেট্ৰলিয়াম ইতিহাসৰ সূচনা কৰিছিল?
তো ইয়াত আৱিষ্কাৰৰ কথা হৈছে, তেল আৱিষ্কাৰৰ কথা, ডিগবৈ ৰিফাইনেৰীৰ কথা সোধা নাই। যদি ডিগবৈ ৰিফাইনেৰীৰ কথা সোধে তেতিয়াহ'লে হ'ব 1901 প্ৰতিষ্ঠা হৈছিলে, কিন্তু ইয়াত হৈছে তেল কেতিয়া আৱিষ্কাৰ হৈছে, তো সেইটো হ'ব অপশ্যন এ 1889 চনত তেল আৱিষ্কাৰ হৈছিলে, আৰু পিছত 1901 চনত তাত ৰিফাইনাৰী মানে তেল শোধনাগাৰ তাত স্থাপন কৰা হৈছিল। তো এই দুটাত খেলি মেলি কৰি নিদিব। নেক্সট প্ৰশ্ন, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য লোৱেষ্ট পপুলেশ্যন ডেঞ্চিটি একৰ্ডিং টু চেঞ্চাছ ডাটা। লোকপিয়ল তথ্য অনুসৰি অসমৰ কোনখন জিলাৰ জনসংখ্যা ঘনত্ব আটাইতকৈ কম? অপশ্যন কেইটা চাব, ডিমা হাছাও, কাৰ্বি আংলং, চিৰাং, মাজুলী। তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি মাজুলী। চৰি, এইটো মাজুলী নহ'ব, মই ভুলকৈ কৈ পালোঁ, এইটো ডিমা হাছাও হ'ব। ডিমা হাছাও, মই এইটো ভুলকৈ কৈ পালোঁ, এইটো মাজুলী নহয়, ডিমা হাছাও হ'ব। ডিমা হাছাও আটাইতকৈ কম ঘনত্ব থকা জিলা 2011 চনৰ চেঞ্চাছ মতে। মই ভুলতে মাজুলী ক'লোঁ, মাজুলী নহয়, ডিমা হাছাও হ'ব। আৰু ডিমা হাছাও যদি সোধে যে ঘনত্ব কিমান, তেতিয়াহ'লে 44জন ব্যক্তি পাৰ্চন পাৰ কিলোমিটাৰ। 1 কিলোমিটাৰত মাত্ৰ 44জন ব্যক্তি তাত বসবাস কৰে। তো অপশ্যন এটো হ'ব কাৰেক্ট এনচাৰ, ডিমা হাছাও। নেক্সট প্ৰশ্ন, দ্য ডাইনেমিক কপিলী হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট ইজ মেনেজ বাই নেপকো ইন হুইচ ডিষ্ট্ৰিক্ট। নেপকোৰ দ্বাৰা পৰিচালিত গতিশীল কপিলী জলবিদ্যুৎ প্ৰকল্প কোনখন জিলাত অৱস্থিত? বহুত ইম্পৰ্টেণ্ট এটা প্ৰশ্ন, অহাৰ বহুত সম্ভাৱনা আছে। তো অপশ্যনখিনি চাব, কাৰ্বি আংলং, ডিমা হাছাও, নগাঁও নে কাছাৰ। তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি এগেইন, ডিমা হাছাও। এই যিটো আছে আমাৰ কপিলী হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট, এইটো ডিমা হাছাও জিলাত অৱস্থিত। আৰু ইয়াৰ কেপাচিটিটো মনত ৰাখি থ'ব, ইয়াৰ কেপাচিটি হৈছে 275 মেগাৱাট। 275 মেগাৱাটৰ কেপাচিটি। এইটো এটা কপিলী হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট, যিটো আমাৰ ডিমা হাছাও জিলাত অৱস্থিত। তাতে বনাই থকা হৈছে, আৰু কোনে বনাই আছে? মেনেজ বাই নেপকো। নেপকোৰ ফুল ফৰ্মটো আপোনালোকে জানি থোৱাটো ভাল বুলি মই ভাবোঁ। নেপকোৰ ফুল ফৰ্মটো হৈছে নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পৰেশ্যন লিমিটেড। লিখিবলৈ অকণ অসুবিধা, জেগা কম পৰি যাব, সেইকাৰণে মই কৈয়ে দিছোঁ, নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পৰেশ্যন লিমিটেড। নেক্সট প্ৰশ্ন, আৰু আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্ন, হুইচ ফৰেষ্ট টাইপ ইজ মষ্টলি ফাউণ্ড ইন দ্য ফুটহিল অফ দ্য হিমালয়ানছ ইন আছাম। অসমৰ হিমালয়ৰ পাদদেশ অঞ্চলত ঘাইকৈ কোন ধৰণৰ অৰণ্য পোৱা যায়? অপশ্যন দিয়া হৈছে ট্ৰপিকেল, ছেমি এভৰিগ্ৰীণ এণ্ড মইষ্ট ডিচিডিয়াছ, ক্ৰান্তীয় অৰ্ধ চিৰসেউজ আৰু আৰ্ধ পৰ্ণপাতী অৰণ্য, মেনগ্ৰোভ অৰণ্য, আলপাইন উদ্ভিদ নে শুষ্ক কাঁইটীয়া অৰণ্য। তো এই 4টা অপশ্যনৰ পৰা শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে কমেণ্ট কৰি পেলাই কমেণ্ট বক্সত জনাই দিব। আৰু যদি আপোনালোকৰ কিবা স্পেচিফিক টপিকৰ ওপৰত ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰি তাতো জনাই দিব কমেণ্ট বক্সত। মই তাৰ ওপৰত ভিডিঅ' আনিবলৈ সম্পূৰ্ণ চেষ্টা কৰিম। আৰু মই প্ৰত্যেকটো ভিডিঅ'তে মই কওঁ যে মই প্ৰত্যেকটো প্ৰশ্নতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যনো দিওঁ, তো সেইখিনি লিখি ৰাখিব, নহ'লে তাৰ পৰা প্ৰশ্ন অহাৰ বহুত সম্ভাৱনা থাকে। আৰু লিখি নাৰাখিলে আপোনালোকে বেছি সময় মনত ৰাখিব নোৱাৰিব, বেছি দিন মনত নাথাকে। লিখি থ'লে এবাৰ ৰিভাইজ দিলে আকৌ মনত পৰি যাব। তো যদি ভিডিঅ'টো ভাল পালে, যদি ভিডিঅ'খিনি ইমানখিনিলৈকে চালে, তেতিয়াহ'লে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিব। আজিৰ কাৰণে ইমানখিনি আছিলে, লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।